হাই গাইজ, গুড মৰ্ণিং সকলোলৈকে। কাতি বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। বিহু বুলি চাউল কেইটামান তিয়াইছিলোঁ, তাকে পিঠা বনাই আছোঁ। এয়া দেখিছেনে, পিঠা বনালোঁ। তিল পিঠা কেইটামান বনাইছোঁ, নাৰিকলৰ পিঠা কেইটামানো বনাইছিলোঁ, কিন্তু ভিডিঅ' কৰাই নহ'ল। এয়া অকণমান কৰি থৈছিলোঁ, তাকে অকণমান ভিডিঅ' এটা দিলোঁ। ভাল লাগিলে লাইক এটা কৰি দিব আৰু লগতে নাৰিকলৰ লাড়ু কেইটামান বনাম বুলি এয়া দেখিছেনে, চেনি আৰু নাৰিকল ভাজি আছোঁ, কিন্তু লাড়ু বনোৱা সময়ত ভিডিঅ' কৰাই নহ'ল। আৰু ৰাতিপুৱাই ইয়াত কি কৰিম বুলি জলপান কেইটামান ৰেডি কৰিছোঁ। ভাপত দিয়া চাউল কৰিছোঁ, একেবাৰে প্ৰথম কৰিছোঁ দেই, একেবাৰে কৰি পোৱা নাই। এনেকৈ ভাপত দিলোঁ, এয়া দেখিছেনে হৈ গৈছে আৰু এয়া অকণমান দিছোঁ, হৈ গ'ল আৰু ভাপত দিয়া হৈ গ'ল। এয়া ৰাতিপুৱা চাহ খাবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া চাহ খাবৰ কাৰণে ৰেডি কৰিলোঁ আৰু ভাল লাগিলে লাইক এটা কৰি দিব। বাই।